হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু মই জয়ন্তই আপোনালোক সকলোকে লেট্ৰিভ ব্লগলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু মোৰ কিছুমান পাৰ্চনেল কাৰণৰ বাবে মই ভিডিঅ' বনাব পৰা নাছিলোঁ, তো আজি ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। আৰু আজি যাম বেকি ফেষ্টিভেলত। আৰু বেকি ফেষ্টিভেল হৈ আছে একদম বেকি ৰিভাৰৰ একদম পাৰত। চ' প্ৰথমবাৰৰ বাবে হৈছে, নাজানো কেনেকুৱা কি হৈছে, গ'লেহে গম পাম। আৰু মই যাম আৰু মোৰ লগত যাব চানা ৰেডি হৈছে। চ' এতিয়া গৈ থাকোঁ, আমি আপোনালোকক দেখুৱাই থাকিম। তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ, বেকি ফেষ্টিভেল ইতিমধ্যে কিবা কাৰণত বন্ধ কৰা হৈছে। আৰু মোৰ এই ভিডিঅ'টো মানে আগতে আপলোড কৰোঁতে অলপমান দেৰি হৈ গ'ল। আৰু এইখন হৈছে বেকি ৰিভাৰৰ ব্ৰিজ, আৰু সেই তাত হৈ আছে বেকি ফেষ্টিভেল, যিটো হৈছে দক্ষিণ ছাইড। এতিয়া আমি বেকি ব্ৰিজ পাৰ হৈ ভিতৰৰ ফালে সোমাই আহিছোঁ। আৰু এইখনেই হৈছে প্ৰথমখন গেট বেকি মহোৎসৱলৈ সোমাই যোৱা। আৰু এইফালে ছাইডত আমি বাইকখন পাৰ্ক কৰিলোঁ, তাৰপিছত আমি ভিতৰৰ ফালে সোমাই গ'লোঁ। আৰু এইখন হৈছে দ্বিতীয়খন গেট বেকি মহোৎসৱৰ। আৰু গাইজ, আমি এতিয়া আহি বেকি ফেষ্টিভেল পাই গ'লোঁ। আৰু এইখন হৈছে মোৰ পিছফালে আছে বেকি নদীখন। আৰু কেনেকৈ লাগছে আহি? কেনে লাগছে সুধি? আৰু এণ্ট্ৰি ফিজ লৈছে 10 টকা মাত্ৰ। চ' আহি ভালে লাগিছে। ভিতৰৰ ফালে যাওঁ, তেনেকুৱা কি আছে। চ' সেইখিনি চাই লওঁ। আৰু এইখন হৈছে বাঁহৰ দলং, মানুহ অহা যোৱা সুবিধাৰ কাৰণে বনাই দিছে। আৰু মোৰ পাছফালে এইখন আছে এণ্ট্ৰি গেট, কি ধুনীয়াকৈ বনাইছে আৰু সম্পূৰ্ণ বাঁহেৰে বনাইছে। আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছোঁ, চাওঁ। একদম বাঁহবিলাক ধুনীয়াকৈ কালাৰ কৰিছে, কালাৰ কৰি ধুনীয়াকৈ বনাইছে এনেকৈ। আৰু ইয়াতে লিখা আছে ৱেলকাম টু বেকি উৎসৱ। আৰু এইবিলাক ধুনীয়াকৈ চাইডে চাইডে ধুনীয়াকৈ গছপুলি ৰুই দিছে। আৰু মানুহ বেছি নাই ইমান। চ' আজি চাগে তৃতীয় দিন, 31 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে এই ফেষ্টিভেলটো। চ' মানুহ আজি বেছি নাই, আৰু প্ৰথমবাৰৰ কাৰণে হৈছে যিহেতু। চ' বহুত মানুহে গম নাপায়, সেইকাৰণে বেকি ফেষ্টিভেলৰ বেছিখিনি ঠাইয়ে ফটো আৰু চেল্ফি জ'ন হিচাপে বনাইছে। আৰু ইফালে এইটো ধুনীয়াকৈ চেল্ফি পইণ্ট দিছে, আৰু ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা আছে। ৰাতি হ'লে বেছি ভাল লাগিব চাগে, এতিয়া ইমান ভাল লগা নাই টু বি অনেষ্ট। আৰু বিয়া খাবলৈ অহা যেনহে লাগিছে। এইফালে আৰু এটা ধুনীয়া চেল্ফি উঠাৰ কাৰণে পইণ্ট বনাইছে। এইটো ধুনীয়া এটা চাৰ্কুল বনাইছে। আৰু কি হেৰি বনাইছে চানা কৈ দি? বাঁহৰ এইখিনি গড়াল কাটি কাটি বনাইছে। তাৰপিছত পক্ষীৰ ভাড়া বনাইছে। পক্ষীৰ ভাড়া নহয়, ৰং কৰি দিছে ধুনীয়াকৈ। আৰু ইয়াৰ ভিতৰৰ পৰা ধুনীয়া এটা ভিউ দেখা পায়। ৰাতি হ'লে ফটো উঠিব ধুনীয়া হ'ব। এইফালে এইটো ধুনীয়াকৈ লিখি দিছে আই লাভ বেকি মহোৎসৱ। আপোনালোকে ইয়াতে আহি চেল্ফি ল'ব পাৰে ধুনীয়াকৈ। আৰু পৰিৱেশটো একদম খুবেই ধুনীয়া লাগিছে। ফটো উঠাৰ কাৰণে এইটো ধুনীয়াকৈ পাখি বনাই দিছে আৰু আৰ্ট কৰিছে সহায়। আৰু এনেকৈ ধুনীয়া ধুনীয়া পেইণ্টিং লগাই থৈছে, যাৰ কাৰণে ঠাইখিনি আৰু ধুনীয়া হৈ পৰিছে।
আৰু এইফালে এইটো এটা সেলফি পইণ্ট যেটো স্পেশালি বনাইছে সৰু ল'ৰা ছোৱালীৰ কাৰণে যেহেতু বহুত ৰ'দ দিছে সেইকাৰণে চশমাযোৰ পিন্ধি ল'লোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু ইয়াতে ৰাতি ফাংচন হৈ থাকে আৰু যিসকলে ৰাতি থাকিব বিচাৰে ৰাতি থকাৰ ব্যৱস্থা কৰা আছে টেণ্ট আছে আপোনালোকে টেণ্ট ল'ব পাৰে আৰু এইখিনিতে ধুনীয়াকৈ জাপিৰে তৈয়াৰ কৰিছে ধুনীয়াকৈ এটা এইটো ধুনীয়াকৈ জাপি আৰু গামোচাৰে বনাইছে এইটো খুবেই ধুনীয়া দেখিবলৈ আৰু এগেইন বিয়াত অহা ফিলটো লৈ লওক আৰু যিহেতু ফেষ্টিভেলটো আৰম্ভ হোৱা বেছি দিন হোৱা নাই চ' এইবিলাক চলি আছে কনষ্ট্ৰাকশ্যন মানে দোকানবিলাক অহা নাই দোকানবিলাক আহিব আৰু তেতিয়া আৰু বেছি ভাল লাগিব এইবিলাক বনাই আছে আৰু এতিয়া আজি 3 দিনহে হ'ল আৰু এইখনে হৈছে ষ্টেজখন য'ত ৰাতি ফাংচনবিলাক হৈ আছে আৰু ঠিক মাজতে এনেকৈ কেইটামান ৰেষ্ট ৰুম দিছে য'ত আপোনালোকে জিৰণি ল'ব পাৰিব আজি মানুহ একদমেই নাই আৰু দোকানবিলাকো অহা নাই আৰু 2 দিনমান পিছতহে চাগে মানুহবিলাক আহিব চ' এইখিনি আছিল বেকি মহোৎসৱ আৰু বৰ বিশেষ দেখাব লগা নাই আৰু ইয়াতে এখন নাৰ্চাৰী আছে নাৰ্চাৰীত আমি ফুল ল'লোঁ এয়া আৰু গাইছ আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল আশা কৰোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো চাই আৰু যদি ভাল পালে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব